কবিতাৰ শিৰোনাম আপুনি আপোন হৈ থাকিব সদায়। কথা জীৱনজ্যোতি শৰ্মা, আবৃত্তিত কংকনা দেৱী। আপুনি আপোন হৈ থাকিব সদায়। আপোন হৈ থাকিব এই সময়বোৰ, স্মৃতিবোৰ, আৰু আপোন হৈ থাকিব আপোনাৰ মুখেৰে বাগৰি অহা সুখ দুখৰ কথাবোৰ। আপোন হৈ থাকিব আবেলিৰ হালধীয়া ৰ'দজাক। আপোন হৈ থাকিব সেই ৰ'দত জিলিকি উঠা আপোনাৰ হাঁহিমুখীয়া মুখখন। আপোন হৈ থাকিব আপুনি মই একেলগে পঢ়া এই কলেজখন। আৰু আপোন হৈ থাকিব এই কোঠাটো, য'ত আপোনাৰ হাতখনে মোৰ কান্ধক ভৰসা দিছিল পৃথিৱীখনক সহজভাৱে ল'বলৈ। 2018 চনৰ 18 জুন, কলেজীয়া জীৱনৰ প্ৰথমটো ক্লাছ, আৰু আপোনাৰ সতে দেখা দেখি হোৱাৰ প্ৰথমটো দিন। কি যে এক উন্মাদনা আছিল সিদিনা, হাইস্কুল এৰি কলেজীয়া ছাত্ৰ হোৱাৰ উন্মাদনা। এইবুকু নতুন সপোন লৈ এজাক নতুন মানুহৰ লগত চিনাকি হোৱাৰ, এটা নতুন যাত্ৰাৰ আৰম্ভণি হোৱাৰ। কি যে উৎসাহ আছিল সিদিনা। সময়ৰ পৰিক্ৰমাত এতিয়া এয়া আকৌ এটা বিষাদৰ সময়, আপোনাৰ সতে বিচ্ছেদৰ সময়। ভাবিলেই বুকুখন শুকাই আহে। 24টা মাহৰ বিশ্বাসৰ হাতখন এতিয়া আৰু যেতিয়াই মন যায় তেতিয়াই খামুচি ধৰিব নোৱাৰিম। জানো আমাৰ কেতিয়াও এৰা এৰি নহয়। জানো আমি কেতিয়াও ইজনে সিজনক পাহৰিব নোৱাৰোঁ। তথাপি দিয়কচোন ভয় এটা লাগেই। আপোন আপোন লগা এই সময়বোৰ আজীৱন ৰৈ যাব বুকুৰ আবদ্ধ কোঠাত। এই স্মৃতিবোৰ সজীৱ কৰি ৰাখিয়েই আপুনি মই ঘূৰিম জীৱনৰ পথত। পৃথিৱীখন ঘূৰিব আমাৰ, আপোনাৰ আৰু মোৰ। তথাপি আপুনি আপোন হৈয়ে ৰ'ব। আপুনি আপোন হৈয়ে থাকিব সদায়। য'তেই পৃথিৱীখন শেষ হ'ব, তাতেই আমি আকৌ এবাৰ লগ হ'ম দিয়ক। একেলগে বহিম হাতত একোকাপ গৰম চাহ লৈ। আজিৰ দৰেই কথা পাতিম। কথা পাতিম সুখ দুখৰ, কথা পাতিম নিজৰ নিজৰ পৃথিৱীখনৰ, আৰু অতীতৰ পৃষ্ঠা মেলি আকৌ এবাৰ পঢ়ি যাম দুয়ো আজিৰ দিনৰ পৃথিৱীখনৰ স্মৃতিবোৰ। অতীতলৈ আকৌ উভতি আহিম, একেলগে হাঁহিম, একেলগে কান্দিম, ধেমালিতে একেলগে যুঁজিম, দুয়োকো জোকাম আৰু উপভোগ কৰিম আজিৰ জীৱনৰ মধুৰ সময়বোৰ। আজিৰ দৰে সিদিনাও একেদৰেই একেলগে। আপুনি আপোন হৈ ৰ'ব সদায়ে। আপুনি আপোন হৈ ৰ'ব চিৰদিন। আপুনি যে এতিয়া শিপাই পৰিছে হিৰে হিৰে, আপোনাক কিদৰেনো জনাম বিদায়। আপুনি আপোন হৈ ৰ'ব আজিৰ দৰেই চিৰদিন। আপুনি আপোন হৈ ৰ'ব সদায়। আপুনি আপোন হৈ থাকিব সদায়। तेरी मेरी यारी सबसे प्यारी, यारा तेरी मेरी यारी सबसे प्यारी है। अब तो देख देख के दुनिया जलने